Hello everyone, welcome back to my channel. Friends, আজিৰ ভিডিঅ'টোত মই ডিসকাস কৰিবলৈ ওলাইছো নতুন প্যাটাৰ্ন যেটো দিছে APSC হেতুৰ মতে অপচনেল সাবজেক্টস বিলাকত কি হাল হলনি হৈছে হেতুৰ বিষয়ে মই ডিসকাস কৰিবলৈ ওলাইছো গতিকে আহক ভিডিঅ'টো আৰম্ভ কৰো ফ্ৰেন্ডস আমি সকলোৱে জানো যে নতুন প্যাটাৰ্ন যেটো আহিছে APSC হেতুৰ মতে অপচনেল সাবজেক্টস সমূহত ভালেখিনি চেঞ্জ হৈছে যেনেকে এডুকেশন সাবজেক্টটো এবাৰ নতুন সিলেবাস মতে দিয়া নাই আৰু বাকি সাবজেক্টৰ কি হৈছে আগতে যিখিনি আছিল সিলেবাস হেখিনিৰ কমপ্লিট চেঞ্জ হৈছে এতিয়া যেটো দেখিবলৈ পাইছো UPSC আৰু APSC এই দুটা এক্সামৰে যেটো অপচনেলৰ যেটো প্যাটাৰ্ন হয় হেতু 90% ওভাৰল্যাপ কৰে গতিকে আজিৰ ভিডিঅ'টোত মই লৈ আহিছো এটা কম্পেৰিজন মই এক্সাম্পল হিচাপে এন্থ্ৰোপলজি সাবজেক্টটো ল'ব বিচাৰিছো আৰু মই আজি ভিডিঅ'টো দেখাব ওলাইছো যে এন্থ্ৰোপলজি সাবজেক্ট যেটো হয় অপচনেল হেতু APSC ৰ নতুন সিলেবাস আৰু UPSC ৰ সিলেবাস মতে কিমানখিনি ওভাৰল্যাপ কৰে কিমানখিনি পোৰশন মানে কি এড কৰা হৈছে বা ডিলিট কৰা হৈছে হেতুৰ বিষয়ে মই ক'বলৈ ওলাইছো আশা কৰো আপোনালোকৰ ভিডিঅ'টো ভাল লাগিব আৰু ইনফৰমেটিভ হ'ব গতিকে আহকচোন আমি চাও কি হাল হলনি হৈছে আৰু কেনে ধৰণে আমি আমাৰ প্ৰিপাৰেচনটো কৰি যাব পাৰো সো এতিয়া মই মোৰ ল্যাপটপৰ স্ক্ৰিনেৰে প্ৰেজেন্ট কৰিব ওলাইছো কম্পেৰিজন APSC নিউ সিলেবাস আৰু UPSC সিলেবাসৰ মাজত যেটো মানে কি অপচনেল সাবজেক্টত যেটো চেঞ্জ হৈছে হেতুৰ এটা কম্পেৰিজন প্ৰেজেন্ট কৰিব ওলাইছো আৰু মই ইয়াতে এক্সাম্পল হিচাপে এন্থ্ৰোপলজি সাবজেক্টটো বাছি লৈছো সো মোৰ লেফটত আছে APSC নিউ সিলেবাস আৰু মোৰ ৰাইটত আছে UPSC সিলেবাস সো ইয়াতে যদি আমি চাও যে অলমোস্ট সিমিলাৰ আছে দুইটাই সিলেবাস 1.1 অফ মিনিং স্কোপ এণ্ড ডেভেলপমেন্ট অফ এন্থ্ৰোপলজি আৰু ইয়াতেও যেটো UPSC সিলেবাস মতেও 1.1 অফ মিনিং স্কোপ এণ্ড ডেভেলপমেন্ট অফ এন্থ্ৰোপলজি আছে আমি যদি 1.3 টো চাও APSC নিউ সিলেবাসত মেইন ব্ৰাঞ্চেছ অফ এন্থ্ৰোপলজি देयर স্কোপ এণ্ড ৰিলেভেন্স ইয়াতে চাৰিটা পইণ্ট তেওঁলোকে দিছে social cultural anthropology biological anthropology archaeological anthropology আৰু linguistic anthropology আৰু UPSC সিলেবাসত 1.3 তেওঁলোকে তিনটা সাব পইণ্টস দিছে হেতু হৈছে মেইন ব্ৰাঞ্চেছ অফ এন্থ্ৰোপলজি देयर স্কোপ এণ্ড ৰিলেভেন্স এখিনি পইণ্টলৈকে ডিক্টো সেম আছে আৰু তাৰ পিছত social cultural anthropology biological anthropology archaeological anthropology সো ইয়াতে ইয়াৰ পৰা যেটো মই বুজিছো হেতু হৈছে যে মেইন পইণ্টস বিলাক তেওঁলোকে সিমিলাৰে ৰাখিছে মাত্ৰ তাৰে ভিতৰত যিখিনি বস্তু ইনক্লুড কৰিছে হেখিনিৰ অলপ হাল হলনি হৈছে অলপ প্লাস মাইনাস হৈছে কিন্তু হেতু মানে যেটো মেইন পইণ্ট দিছে হেতুৰ স্কোপৰ ভিতৰতে আছে তাৰ পৰা ডাইভাৰশন সিমানটা নাই ঠিক তেনেকে 1.4 ত আমি APSC যেটো নিউ সিলেবাস তাত দিয়া আছে হিউম্যান ইভলিউশন এণ্ড ইমাৰ্জেন্স অফ ম্যান ঠিক তেনেদৰে এন্থ্ৰোপলজিৰ যেটো সিলেবাস UPSC মতে দিয়া আছে ইয়াতে 1.2 হিউম্যান ইভলিউশন এণ্ড ইমাৰ্জেন্স অফ ম্যান দিয়া আছে তাৰে ভিতৰত যিখিনি বস্তু ইনক্লুড কৰিছে তাতে অলপমান মানে চেঞ্জ হৈছে কিন্তু ওভাৰঅল যেটো স্ট্ৰাকচাৰ হয়তো অলমোস্ট সিমিলাৰ দিয়া আছে এতিয়া মই APSC নিউ সিলেবাসৰ যেটো এন্থ্ৰোপলজিৰ লাষ্টৰ ফালৰ খিনি প্ৰেজেন্ট কৰি আছো আৰু হেখিনি কম্পেয়াৰ কৰি আছো UPSC সিলেবাস মতে যেটো দিছে তেওঁলোকৰ লাষ্টৰ ফালৰ খিনিৰ পৰা তো ইয়াতে আমি দেখিছো যে 8.1 ৰ পৰা 9.3 লৈকে যিমান কিটা পইণ্ট তেওঁলোকে ইনক্লুড কৰিছে মানে দুইটাৰে অলমোস্ট সিমিলাৰ হয় যেনেকা ইম্প্যাক্ট অফ হিন্দুইজম বুদ্ধিজম ক্ৰিশ্চিয়ানিটি ইসলাম এণ্ড আদাৰ ৰিলিজিয়নছ অন ট্ৰাইবেল সোসাইটিজ UPSC সিলেবাসটো সেমে আছে 8.1 ত ইম্প্যাক্ট অফ হিন্দুইজম বুদ্ধিজম ক্ৰিশ্চিয়ানিটি ইসলাম এণ্ড আদাৰ ৰিলিজিয়নছ অন ট্ৰাইবেল সোসাইটিজ তেনেকে আমি APSC নিউ সিলেবাসত 9.3 ৰ পইণ্টটো চাও ইয়াতে দিয়া আছে কন্ট্ৰিবিউশনছ অফ এন্থ্ৰোপলজি টু দ্য আন্ডাৰষ্টেণ্ডিং অফ ৰিজনেলিজম কমিউনেলিজম এণ্ড এথনিক এণ্ড পলিটিক্যাল মুভমেন্টছ তেনেকে UPSC সিলেবাস মতে 9.2 সেম দিয়া আছে কন্ট্ৰিবিউশন অফ এন্থ্ৰোপলজি টু দ্য আন্ডাৰষ্টেণ্ডিং অফ ৰিজনেলিজম কমিউনেলিজম এথনিক এণ্ড পলিটিক্যাল মুভমেন্টছ সো আমি দুইটা কম্পেয়াৰ কৰি গম পালো যে অলমোস্ট যিবিলাক পইণ্টস লোৱা হৈছে অলমোস্ট সিমিলাৰ হয় মাত্ৰ তাৰে ভিতৰত যিখিনি বস্তু ইনক্লুড কৰিছে অলপ ইফাল মানে কি প্লাস মাইনাস আছে তাৰ বাদে অলমোস্ট সিমিলাৰ হয় মানে অলমোস্ট 90% সিমিলাৰ বুলি আমি ক'ব পাৰো দুইটা সিলেবাস নেক্সট মই প্ৰেজেন্ট কৰিব ওলাইছো APSC পুৰণা সিলেবাস যেটো আছিল তাৰে মেইনছৰ যিখিনি পোৰশন সো ইয়াতে মই কেটামান অংশ বাছি লৈছো পাৰ্ট 1 ৰ মানে মোৰ লেফটত পাৰ্ট 1 ৰ এটা পোৰশন বাছি লৈছো আৰু মোৰ ৰাইটত মই লাষ্টৰ পোৰশনখিনি বাছি লৈছো আপোনালোকে চাব পাৰে যে ইয়াৰে এপ্ৰোচটো কমপ্লিটলি বেলেগ মানে লিখা এপ্ৰোচটো প্ৰেজেন্ট কৰা সিলেবাস প্ৰেজেন্ট কৰা এপ্ৰোচটোৱে কমপ্লিটলি বেলেগ আছিল আৰু ইয়াতে মই যেটো দেখিছো যে স্পেশালি এই লাষ্টৰ পোৰশনটো যেটো এইটো পোৰশনটো
The study of material culture and socio-economic life of any one of the following scheduled tribes of Assam. Number 1, the Mishing, তাৰপিছত the Tiwa, the Boro, Kachari, তাৰপিছত Karbi and Dimasa. So এই পাৰ্টটো স্পেচিফিকেলি নৰ্থ ইষ্ট ৰিলেটেড আছিলে, যিটো নেকি অল্ড চিলেবাছত দিয়া আছিলে। মই কিন্তু APSC নিউ চিলেবাছত এই পাৰ্টটো বিশেষকৈ বিচাৰি নাপালোঁ। গতিকে ফ্ৰেণ্ডছ, আপোনালোকেও এবাৰ কম্পেয়াৰ কৰি চাব, আৰু যদি এইটো পাৰ্ট ক'ৰবাত দেখে তেনেহ'লে মোক জনাবলৈ নাপাহৰিব, কাৰণ মই এইটো পাৰ্ট নেদেখিলোঁ। গতিকে বাই চান্স মই মিছ আউটো কৰি দিব পাৰোঁ। গতিকে আপোনালোকে যদি মানে এইটো পাৰ্ট বিচাৰি পায় মোক জনাবলৈ নাপাহৰিব। চ' আমি কম্পেৰিজনটো কৰি পেলাই দেখিলোঁ যে 90% চিলেবাছখিনি যিখিনি APSCৰ নতুন চিলেবাছ মতে যিটো দিয়া হৈছে অপশ্যনেল ছাবজেক্টৰ, সেইখিনি UPSC চিলেবাছ মতে 90% অভাৰলেপ কৰে। গতিকে এইটো হয় যে আমি যিসকলে আগতে APSC দি আহিছিলোঁ, আগতে কেনেকুৱা আছিলে, যিটো চিলেবাছ মতে আমি প্ৰিপেয়াৰ কৰিছিলোঁ সেইখিনি কমপ্লিটলি এতিয়া যিহেতু বদলিলে, গতিকে আমি আমাৰ প্ৰিপেৰেশ্যনখিনি আকৌ ফাৰ্ষ্টৰ পৰা কৰিব লাগিব এটা নতুন চিলেবাছ মতে। সেইটো মানে নেচাৰেলি সেইটো বহুত কষ্টকৰ হ'ব, কাৰণ কি UPSCৰ চিলেবাছ বুলি ক'লে বহুত ভাষ্ট হয় আৰু বস্তুবিলাক কমপ্লিটলি বেলেগ হয়, মানে এপ্ৰ'চটোও বেলেগ হ'ব, লিখা এপ্ৰ'চটোও বেলেগ হ'ব। কিন্তু এটা ইয়াতে পজিটিভ পইণ্ট যিটো মই দেখি আছোঁ, মানে ন' ডাউট কষ্ট বহুত হ'ব, কিন্তু পজিটিভ পইণ্ট এইটো হ'ল যে আগতে APSCত আমি 2টা অপশ্যনেল ছাবজেক্ট দিব লাগিছিলে, কিন্তু এতিয়া যিহেতু এইটো UPSCৰ নিচিনা হ'ব, আমি এটা অপশ্যনেল ছাবজেক্ট প্ৰিপেয়াৰ কৰিলে হ'ব। আৰু ছেকেণ্ডলি আগতে কি আছিলে, যিসকলে দুইটাই মানে APSC আৰু UPSC দুইটাই দিম বুলি ভাবিছিলে, তেওঁলোকে এইটো পইণ্টত অপশ্যনেলৰ পইণ্টত মানে বহুতখিনি কনফিউজন এটাত আহি গৈছিলে, কাৰণ এপ্ৰ'চ দুইটাৰে বেলেগ বেলেগ। ইয়াতে আছাম ৰিলেটেডো কিছুমান বস্তু আছিলে যিটো নেকি আমি এক্সট্ৰাকৈ প্ৰিপেয়াৰ কৰিবলগীয়া হৈছিলে। অপশ্যনেল ছাবজেক্টৰ বিষয়ে কৈ আছোঁ মই এতিয়া। কিন্তু ৰাইট নাও যিটো চেঞ্জ হৈছে সেইটোৰ মতে কি হ'ব, আমি যদি ছাপ'জ UPSC এক্সামটো বেছ কৰি পেলাই আমি যদি সেইটো চিলেবাছ মতেও অপশ্যনেলটো পঢ়ি যাওঁ, তেতিয়াহ'লে আমাৰ এবাৰ প্ৰিপেয়াৰ কৰি APSCও দিব পাৰিম, UPSCও দিব পাৰিম, আৰু প্ৰিলিমছটো ক্লিয়াৰ হোৱাৰ লগে লগে আমি আমাৰ প্ৰিপেৰেশ্যনখিনি এটা ভাল ডাইৰেকশ্যন দিব পাৰিম মেইনছলৈ, যে আমি কোনখিনি পৰ্শ্যন কেনেকৈ পঢ়িম সেইটো এটা ডাইৰেকশ্যন পোৱা যাব। গতিকে মই ভাবোঁ যে এই ইমানখিনি যিটো সাল সলনি হৈছে, এটা পেনিকৰ মুভমেণ্ট এটা ক্ৰিয়েট কৰিছে। আমি সকলোৱে অলপ হ'লেও নাৰ্ভাছ হৈছোঁ বা ভয় খাইছোঁ, কিন্তু উপায় নাই, আল্টিমেটলি আমিয়ে এক্সাম দিব লাগিব। চ' যদি অলপ পজিটিভ ৱেত ভাবোঁ, তেতিয়াহ'লে মই ভাবোঁ যে এইখিনি বস্তু আমাৰ বেনিফিচিয়েল হ'ব, যে এটা প্ৰিপেৰেশ্যনতে আমি 2টা এক্সামে দিব পাৰিম। আৰু অপশ্যনেলৰ আৰু এটা বেনিফিট যিটো মই দেখিছোঁ, যে APSCৰ কিছুমান অপশ্যনেল ছাবজেক্টৰ যিটো ৰিচ'ৰ্চ সেইটো ইয়াতে খুব পাবলৈ মানে কি অলপ দিগদাৰ আছিলে, ইমান বেছি এভেইলেবল নাছিলে। মানে যেতিয়ালৈকে আমি কাৰোবাক এপ্ৰ'চ নকৰোঁ, কোনোবাৰ হেল্প নলওঁ, তেতিয়ালৈকে আমি কিছুমান মেটেৰিয়েলছ, যেনেকুৱা ছাপ'জ কেইটামান ছাবজেক্ট আছে, পলিটিকেল ছায়েন্স বা কিছুমান এনেকুৱা ছাবজেক্ট য'ৰ মেটেৰিয়েল বহুত এভেইলেবল আছে, কিন্তু কিছুমান ছাবজেক্ট আছে যাৰ মেটেৰিয়েল এভেইলেবিলিটিটো বহুত কম আছিলে। কিন্তু UPSCৰ মতে হোৱাৰ লগে লগে সেই মেটেৰিয়েল এভেইলেবিলিটিটো যিটো হয় ন, সেইটো বাঢ়ি গৈছে। গতিকে আমি এতিয়া নেটতো অনলাইনো বস্তু চাৰ্চ কৰি চাব পাৰোঁ, মেটেৰিয়েলো আমি বাহিৰৰ পৰা অৰ্ডাৰ দিব পাৰোঁ। গতিকে সেইটো এটা হেল্পফুল হৈছে। গতিকে মই ভাবোঁ যে আমি মানে ইমান বেছি পেনিক নকৰি পেলাই যিখিনি পজিটিভ এটা এই এপ্ৰ'চটোৱে যিখিনি পজিটিভিটি দিছে, আমি সেইটোক একচেপ্ট কৰি পেলাই আমাৰ প্ৰিপেৰেশ্যনটো কৰি গ'লে ভাল হয় বুলি মই ভাবোঁ। গতিকে ফ্ৰেণ্ডছ, আপোনালোকৰ কেনে লাগিল ভিডিঅ'টো নিশ্চয় জনাব, আৰু ভাল লাগিলে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ ইমানেই, বাই।